নমস্কাৰ মই ৰাকেশ দাস আজি আলোকপাত কৰিম এনে এটি সময়ৰ বিষয়ে যেটো সময় আপুনি মই সকলোৱে অতিক্ৰম কৰি আহিছো শৈশৱৰ সেই সোণোৱালী স্মৃতিবোৰ মনত পৰে না আপোনাৰ কেতিয়াবা এবাৰ ভাবিবচোন কেতিয়াবা যে শৈশৱত আমি কি কৰিছিলো এই কথাবোৰে যথেষ্ট পৰিমাণে মনটোক ভাল লগায় আৰু যেতিয়া খুব অকলশৰীয়া অনুভৱ কৰোঁ তেতিয়া এই কথাখিনি যেতিয়া ভাবিলে মনটো এনেকুৱা ভাল লাগে কেতিয়াবা ভাল লাগি যায় আৰু মনে মনে কেতিয়াবা হাঁহি থাকো সেই দিনবোৰ সাগে আৰু উভতি নাহে স্কুলৰ পৰা আহি প্লাই কিবা এটা খায় যে ঘৰৰ পৰা ওলাই গৈছিল একেবাৰে সন্ধিয়াহে ঘৰ মোৱা হৈছিল আৰু ঘৰত যেতিয়া আহোতে মায়ে দেউতা কমপ্লেইন দিছিল যে আজি স্কুলৰ পৰা আহি ঘৰৰ পৰা ওলাই গৈছে এতিয়াহে আহিছে লগে লগে দেউতাই কি কুবন দিছিল এই কথাবোৰ মনত পৰি থাকে সাগে আপোনাৰো এনেকুৱা হৈছে যেতিয়া বৰষুণ দিছিল আমি কাগজৰ নাও বনাইছিলো কাগজৰ নাও বনাই আমি পানীত খেলিছিলো কাৰ নাও কিমান ফাষ্টে যায় জিয়া পখিলা এইবিলাক ধৰি প্লাই খুটা বান্ধি আমি এনেকে বতাহত উৰুৱাই দিছিলো ভাল লাগিছিল এই অনুভৱখিনি আৰু মাৰ্বল খেলাৰ যি মাদকতা এটো কবই নালাগে পকেটত মাৰ্বল ভৰাই প্লাই এনেকে মানে আমি পকেটত হাত সোমাই প্লাই এনেকে বজাই ঘূৰি ফুৰিছিলো গোটেই গাঁৱত আৰু মাই চিঞৰি আমাক মাতিছিল আজি এই কথাবোৰ আলোকপাত কৰি মই ভাবিছো হয়তো গোটেই সকলো মানুহৰ জীৱনৰ লগতে ৰিলেটেড আৰু কথাখিনি কেতিয়াবা ভাবিলে ভাল লাগি থাকে মনত কৰকচোন যে সবৰ ঘৰত কিন্তু গাঁৱত এটা সময় টিভি নাছিল আমি শক্তিমান কেপ্টেইন বিয়ম সাকালাকা বুম বুম সেই আজিও মনত পৰে সেই সাকালাকা বুম বুমৰ যি পেন্সিলডাল যদি পালো হয় সাগে মই আটাইতকৈ গাঁৱৰ ধনী মানুহ হলো হয় মই কেতিয়াবা আপোনাৰো মন যায় সাগে আৰু আছিল কেপ্টেইন বিয়ম আছিল এই সিৰিয়েলবোৰ চাবৰ কাৰণে আমি কিমান দূৰ যে যাবলগীয়া হৈছিল মায়ে চিঞৰি আছিল ক'ত গৈছো ৰাতি কেতিয়াবা সন্ধিয়ালৈকে মানুহৰ ঘৰত টিভি চাই আছিল আৰু সেই পৰিৱেশ আজিতো সবৰ ঘৰে ঘৰে টিভি হ'ল আৰু সেইটো সময়ত গাঁৱত ইমান ইলেক্ট্ৰিকৰ যোগাযোগো নাছিল হেটা সময়ত সংযোগো নাছিল কাৰোবাৰ খুব ধনী শ্ৰেণীৰ ঘৰতহে টিভি আছিল আৰু সেই সময়ত যাৰ ঘৰত টিভি আছিল এই গাঁৱৰ আটাইতকৈ ধনী মানুহ আছিল আৰু গাঁৱত সকলোৱে তেখেতক শ্ৰদ্ধা কৰিছিল এনেকুৱা এটা পৰিৱেশ আছিল স্কুলৰ পৰা আহি বিভিন্ন জনৰ লগত বিভিন্ন খেল ধেমালি কৰিছিল কেতিয়াবা যেতিয়া প্ৰথম সাইকেল চলোৱা শিকিলো সাইকেল চলাওতে কিমান যে পৰিছো মোৰ ভৰিত আজিও স্পট আছে সাগে আপোনাৰো সাবে ভালকে আপোনাৰ গাত চাব কৰবাত আপোনাৰো সাগে স্পট আছে মোৰ ভৰি একেবাৰে কাটি গৈছিল মোৰ এই বাও হাতখন সাইকেল চলাই যেতিয়া মই প্ৰথমবাৰ সাইকেল চলাইছিল মই পৰি প্লাই ভাঙিছিল এই কথাবোৰ মোৰ আজিও মনত পৰে আৰু ভাল লাগে এই কথাবোৰ যেতিয়া মনত পৰে কেতিয়াবা আমাৰ লগ বন্ধুখিনি আমি যেতিয়া লগ হওঁ এতিয়াতো সকলোৱে ডাঙৰ হ'ল আৰু কেতিয়াবা যেতিয়া লগ হওঁ তেতিয়া আমি আলোচনা কৰোঁ সেই শৈশৱৰ সেই সোণোৱালী দিনবোৰ তোৰ মনত পৰেনে তেতিয়া সেইবিলাক কৈ আমি হাঁহো আৰু ইজনে সিজনক জুকাও তই এইটো কৰিছিলি তই হিটো কৰিছিলি এই কথাবোৰ কেতিয়াবা ভাল লাগে মনটোক খুব আনন্দ দিয়ে কিন্তু সাগে লৰালি আকৌ উভতি কেতিয়াও নাহে এই স্মৃতিবোৰ এতিয়া সময়ৰ হুতৰ লগে লগে ডাঙৰ হলো বিভিন্ন সমস্যাৰ মুখামুখি হ'বলগীয়া হ'ল সবৰে পৰিয়াল আছে কোনোবাই সংসাৰ পাতিছে বিভিন্ন সমস্যাত নিজকে জীৱনত আগুৱাই যোৱাৰ যি সপোন যি কষ্ট এইবিলাক বিভিন্ন সমস্যাৰে আমি মুখামুখি হওঁ কিন্তু কেতিয়াবা ইয়াৰ মাজতে যেতিয়া নিজকে খুব অকলশৰীয়াকৈ মই অনুভৱ কৰোঁ তেতিয়া মই শৈশৱৰ সেই কথাবোৰ ভাবি থাকোঁ মনটো ভাল লাগি থাকে আৰু কেতিয়াবা ভগৱানক কওঁ শৈশৱ যদি আকৌ উভতি আহিলে হয় আপোনাৰ জীৱনতো সাগে এইবিলাক কথা কেতিয়াবা আপুনি ভাবে আৰু ভাবি পেলাই মনটো সাগে ভাল লাগে আপোনাৰো এই কথাবোৰ যিমান আমি ভাবো মনটো আনন্দ দিয়ে যদি আপোনাৰ এনেকুৱা শৈশৱৰ কিবা কথা থাকে তেতিয়া হলে আপুনি কাইন্ডলি মোৰ মেসেঞ্জাৰত বা মোৰ কমেন্টত আপুনি লিখিব মই কথাখিনি আপোনাৰ জীৱনত ঘটা কথাখিনি মই চাবলৈ চেষ্টা কৰিম আৰু দুই নম্বৰ কথা আৰু এটা বিষয় আছিল যেতিয়া কোনোবাই প্ৰথম মোবাইল গাঁৱত যেতিয়া মোবাইল কিনিছিল কোনোবাই তেতিয়া আমি সৰু আছিলোঁ যেতিয়া যি আমাৰ গাঁৱত এজন ব্যক্তি আছিল তেখেতে মোবাইল কিনিছিল আৰু এখেতে যেতিয়া মোবাইলত কথা পাতিছিল আমি ভাবিছিলোঁ যে ইমান ধনী মানুহ আছিল তেখেতে ইমান ধনী মানুহ আছিল তেতিয়া সেই টৰ্চ থকা যিখিনি মোবাইল আছিল নকিয়া কিবা সৰু সাইজৰ মোবাইল আছিল তেতিয়া তেখেতক মানে আমি গাঁৱৰ আটাইতকৈ ধনী মানুহ বুলি ভাবিছিলোঁ আমি
আমি ভাবিছিলোঁ বা ইয়াৰ কিমান সুখী জীৱন, তেখেতে মোবাইলত কথা পাতিব পাৰে। আৰু কেতিয়াবা নিজৰ গাঁৱত বা নিজৰ খুৰাই যেতিয়া মোবাইল লৈ ঘৰত আলহী আহিছিল, আমি অলপ টাইমৰ কাৰণে মোবাইলটো নিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটো টিপি চাবলৈ আমি চেষ্টা কৰিছিলোঁ। তেতিয়া মায়ে গালি পাৰিছিল যে বেলেগৰ বস্তু কিয় চুব লাগে। যেতিয়া প্ৰথম চাইকেল চলাইছিলোঁ, কোনোবা আলহী যদি চাইকেল লৈ ঘৰত আহে, আমাৰ ধান্দা হ'ল চাইকেলটো কেতিয়া চলাব পাম। আৰু কেতিয়াবা দূৰলৈ গুচি গৈছিলোঁ, সেই মানুহজনে চাইকেলৰ কাৰণে ৱেইট কৰি থাকিব আৰু ঘৰত আহিলে মাৰ পিটন, দেউতাৰ পিটন। এই কথাবোৰ কেতিয়াবা ভাল লাগে মনত পৰিলে। চাগে আপোনাৰ জীৱনতো এনেকুৱা ঘটনা ঘটিছে। জাষ্ট মনটো ভাল লাগিল, আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। ধন্যবাদ।